2018 চনৰ 17 নৱেম্বৰত আলোড়ন প্ৰতিষ্ঠা হৈছিলে। গতিকে এখন আলোচনী হিচাপে জন্ম লাভ কৰিছিলে। এতিয়া সাংস্কৃতিক গোষ্ঠীৰ পৰা অৰ্থনৈতিক সংগ্ৰামখনলৈ এখন বোৱতী নৈ। গতিকে এই যাত্ৰাটো আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। যিহেতু এই সময়খিনি যথেষ্ট কঠিন সময়, নিজকে আত্মবন্দিত কৰি ৰাখিব লগা হৈছে। সেইকাৰণে আজি আলোড়নৰ জন্মদিনটো মনৰ কথা পাতিবৰ কাৰণে এটা আবেলি আমি বাছি লৈছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু জোনাকে বিচাৰে ফাগুনী বতাহে সোঁৱৰাই কি তোমাকে 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 জোনাকে বিচাৰে কি দুখ মুকাৰিৰ পুৱা বিননি বেদনায় আহি দুচকু তিয়াই বেদনায় আহি দুচকু তিয়াই বৰ ভাল পাওঁ দেখি মোৰ বাহিৰ